हेलो गाइस नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ সকলে ভালে আছে মই ভালে আছোঁ সো গাইস মানে কি হৈছে কিন্তু বৰষুণৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ সো সেই কাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ সো আপোনালোক দেখুৱাই দিম কেনেকুৱা পৰিস্থিতি হৈছে কেনেকুৱা কি হৈছে সো সকলো কথা মই দেখুৱাই দিম মানে ঘৰত অলপ ভাল লাগিছে সো সেইকাৰণে অলপ ছাতৰ ওপৰত যাওঁ সো বলক সো গাইস মানে দৰ্জাখন খুলি দিওঁ অলপ মানে নেচাৰটো চাওক কোৱা আৰু ভাল পাব অলপ মানে মন চন বেয়া হৈ আছে সো ভাল পাব সো নেচাৰটো চাই দিওঁ আপোনালোকে নেচাৰটো চাবলৈ ৰেডি চ ক'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বেছি স্পেচিয়েলো নহয় ভিডিঅ'টো মানে মই মানে খাতৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ চব চাওঁ আপোনালোকে নেচাৰটো এইটোৱে হৈছে মানে নেচাৰটো চ' আৰু মানে কি ক'ম আৰু বৰষুণৰ কাৰণে একদম মানে সেই হৈ গৈছে এইবিলাক চাওক কি হৈছে পানী উঠিছে চ' কি ক'ম বৰষুণৰ টপাল পৰি আছে এই চব যদি ইফালে চাব খোজে ইফালে চোৱা ধান খোলাই যাইছে আগৰখিনি গাইছ মানে কি হৈছে বৰষুণৰ কাৰণে চোতাল চোতাল অৱস্থা নোহোৱা হৈছে এইবিলাক চাওকচোন আৰু যিহেতু মোবাইলত চাৰ্জ নাছিলে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু এইবিলাক চাওক কি হৈছে অৱস্থা মানে দেখুৱাব নোৱাৰোঁ বহুত কষ্ট হৈছে এইবাৰ ঘৰত যাওঁ ঘৰৰ পৰা চব দেখুৱাম চাই ল'ব আপোনালোকে আছোঁ মই বাৰীৰ পিছফালে আৰু বাৰীৰ পিছফালেতো কি অৱস্থা হৈছে আপোনাক ক'ব নোৱাৰি চ' মানে ইয়াত গাছ চাছ ভাঙি উঠোৱা হৈছে আমাৰ মানে এডাল গাছ আছিল সেইডাল গাছটো কাটি দিছোঁ এইবাৰ ওপৰত যাওঁ আপোনালোকে ভিউ পইণ্টটো চাওক আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো বেলেগ উদ্দেশ্য নহয় মানে কি পৰীক্ষা চলি আছে যিহেতু চ' ভাবিছোঁ ৰাইড কৰিম বুলি মানে কি পৰীক্ষা শেষ হ'লে গুৱাহাটী যাম চ' গুৱাহাটীৰ পিছত নেক্সট ৰাইডটো কি হৈছোঁ ভাবি আছোঁ চ' ক'ত যাম চ' আপোনালোকে কমেণ্ট কৰি জনাব গুৱাহাটীৰ কোনখিনি জেগা বেছি ভাল চ' আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এই নেচাৰটো দেখাবৰ কাৰণে আপোনালোকৰ এই আছে চ' থেংক ইউ ছ' মাছ গাইছ